Who was the first to start the system of land surveying in Assam? কোনজন আহোম ৰজাই অসমত ভূমি জৰীপৰ ব্যৱস্থা পোন প্ৰথমে আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী গদাধৰ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট কুইকলি ডিছকাছ কৰিম। তেওঁৰ আহোম নাম হৈছে চুপাথুফা আৰু ইটাখুলিৰ ৰণ বেটেল অফ ইটাখুলি হৈছিলে 1682 আৰু এই ৰণ হৈছিলে গদাধৰ সিংহৰ দিনত। চ' এক্সামত এনেকুৱা আহে যে বেটেল অফ ইটাখুলি কোনজন আহোম ৰজাৰ দিনত হৈছিলে? এনচাৰটো হ'ব গদাধৰ সিংহ। আৰু লগতে তেখেতে লেণ্ড ছাৰ্ভে ইন্ট্ৰডিউচ কৰিছিলে আৰু তেখেতে উমানন্দ টেম্পল আৰু দুধৰালি নিৰ্মাণ কৰিছিল। লগতে আহোম আৰু মোগলৰ মাজৰ কেইখনমান যুদ্ধ এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ফাৰ্ষ্ট আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিলে বেটেল অফ ভৰালি আৰু বেটেল অফ ভৰালি হৈছিলে 1615। তাৰপাছত বেটেল অফ শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 আৰু আলাবৈ যুদ্ধ হৈছিলে 1669 আৰু বেটেল অফ ইটাখুলিৰ ৰণ হৈছিলে 1682। এই গোটেইকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী। চ' এক্সামত আহে কেতিয়াবা। হু ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024? 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ অসমৰ কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৈয়ম মজুমদাৰ। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম? ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱা হৈছে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। 1861ত এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈ পাৰৰ ফুলগুৰিত। ফুলগুৰি হৈছে তিৱা জনবসতিপূৰ্ণ এখন গাঁও। The Treaty of Majuli 1563 was signed during the reign of which Ahom ruler? মাজুলীৰ সন্ধি কোন আহোম ৰজাৰ ৰাজত্বকালত স্বাক্ষৰিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুকাম্ফা। এতিয়া আমি চুকাম্ফাৰ বিষয়ে ডিছকাছ কৰিম। চুক্লেমুঙৰ মৃত্যুৰ পাছত 1552 চনত তেওঁৰ পুত্ৰ চুকাম্ফা আহোম ৰাজ সিংহাসনত বহে। চুকাম্ফা হৈছে আটাইতকৈ দীৰ্ঘদিন ৰাজত্ব কৰা আহোম ৰজা। তেওঁ প্ৰায় 51 বছৰ ৰাজত্ব কৰিছিল। তেওঁ খুৰা ৰজা বুলিও জনা যায়। চ' এক্সামৰ অহা দেখা গৈছে যে খুৰা ৰজা বুলি কাক জনা যায়? তাৰ এনচাৰ হ'ল চুকাম্ফা। তেওঁ সিংহাসনত বহাৰ আগতে হাতী চিকাৰ কৰি থাকোঁতে এখন ভৰিত আঘাত পাইছিল আৰু তেওঁ খুৰা হৈ গৈছিল এখন ভৰিত। সেয়ে তেওঁ খুৰা ৰজা বোলা হৈছিল। এইজনা স্বৰ্গদেউৰ দিনতে আহোম আৰু কোচৰ পুনৰ সংঘৰ্ষ হয়। আকৌ আহোম আৰু কোচৰ মাজত কনফ্লিক্ট হয়। 1562 চনত দিখৌ আৰু হান্দিয়া নদীৰ মুখত হোৱা যুদ্ধত তেওঁৰ সৈন্যসকলে কোচসকলৰ হাতত পৰাজয় স্বীকাৰ কৰিব লগা হয়। চুকাম্ফাৰ দিনৰ এটা উল্লেখনীয় ইভেণ্ট হৈছে ট্ৰিটি অফ মাজুলী। এইটো বহুত ইম্পৰ্টেণ্ট। চ' এক্সামত আহি ট্ৰিটি অফ মাজুলী কাৰ মাজত হৈছিলে, কেতিয়া হৈছিলে, চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। 1583 চনত আহোম ৰজা চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত এই সন্ধি হৈছিলে। এই সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোচৰ হাতলৈ যায় আৰু এয়াই আছিল আহোম ৰাজ্যৰ শেষবাৰৰ বাবে কোচৰ আক্ৰমণ। হু ইজ দ্য ডাইৰেক্টৰ অফ হালধীয়া চৰাই বাওধান খাই? হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। এই ছবিখনে 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ দ্য হাই কোৰ্ট অফ আছাম? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হলিৰাম ডেকা। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ডেইলি ইংলিছ নিউজ পেপাৰ ইন আছাম? অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আছাম ট্ৰিবিউন। আৰু এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। হু ৰোড মহাৰথী? মহাৰথী কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া। 1995 চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা? জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চিনেমা কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অপৰূপা। চ' অপৰূপা 1982 ৰিলিজ পাইছিলে। জাহ্নু বৰুৱাৰ পৰিচালিত কেইটামান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ'ল যোনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। এইকেইটাই কম অকল অপৰূপা, হালধীয়া চৰাই বাওধান খাই, ফিৰিঙতি, মেনে কান্ধি কো নেহি মাৰা, কণিকাৰ ৰামধেনু, বান্ধোন, অজেয়। এইকেইখনে এক্সামৰ কাৰণে দৰকাৰী। ইন হুইচ ইয়েৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম? কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1888ত। আৰু এই সভাৰ ছেক্ৰেটাৰী আছিলে শিৱৰাম শৰ্মা বৰদলৈ। দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আছামিজ টেক্সট হস্তি বিদ্যানৱ ৱাজ ডান বাই? মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰকল্পৰ কাম কোনে কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিলবৰ আৰু দুচাই। লগতে মনত ৰাখিব লাগিব যে হস্তি বিদ্যানৱ গ্ৰন্থখন এখন হাতীৰ বিষয়ক পুথি হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজ অনুগ্ৰহত হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল। চ' এক্সামত আহে যে হস্তি বিদ্যানৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত ৰচনা কৰা হৈছিল? এনচাৰটো হ'ব শিৱসিংহ।
আৰু কোনে কৰিছিলে সুকুমাৰ বৰকাইথে আৰু পেইণ্টিঙৰ কাম মানে চিত্ৰকল্পৰ কাম কোনে কৰিছিলে তাৰ এনচাৰটো হ'ব দিলবৰ আৰু দুচাই হুজ পেইন নেম ইজ শিলভদ্ৰ শিলভদ্ৰ কাৰ জন্ম নাম কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেৱতী মোহন দত্ত চৌধুৰী তেখেতে মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হোমেন বৰগোহাঁই ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 1978 ফৰ হুইচ অফ দ্য ফলোইং নভেলছ হোমেন বৰগোহাঁই 1978ত তলৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পিতাপুত্ৰ হু ৰোড দ্য চং চিৰ চেনেহী মোৰ ভাষা জননী চিৰ চেনেহী মোৰ ভাষা জননী গীতটি কোনে লিখিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী সংগীত নাটক একাডেমী দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰতিমা পাণ্ডে বৰুৱা বেষ্ট অফ হুজ লাইফ ৱাজ দ্য বায়োগ্ৰাফী স্মৃতি তীৰ্থ ৰিটন বাই নলিনীবালা দেৱী কাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নলিনীবালা দেৱীয়ে জীৱনে স্মৃতি তীৰ্থ ৰচনা কৰিছিল অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা অলকানন্দ কবিতা পুথিখনৰ বাবে তেখেতক 1967ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল চ' অলকানন্দ কোনে ৰচনা কৰিছিলে নলিনীবালা দেৱীয়ে চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰপাছত হু ৱাজ এৱাৰ্ডেড দ্য 56 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020 ইন এপ্ৰিল 2022 2020 চনৰ 26 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন চ' লগতে মনত ৰাখিব লাগিব যে এতিয়ালৈকে তিনিজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তাৰপাছত ছেকেণ্ড এই বঁটা লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত আৰু 2022 চনত এই বঁটা লাভ কৰিছিলে নীলমণি ফুকনে তাৰপাছত দ্য বুক আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন ৰিলিজ বাই ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ অন জানুৱাৰী 20, 2024 হেজ বিন ট্ৰেন্সলেটেড ইনটু 24 লেংগুৱেজ হু ইজ দ্য অথৰ অফ দিছ বুক 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে এই গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰূপ কুমাৰ দত্ত চ' এইটো ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় তাৰপাছত হু ফাউণ্ডেড দ্য অসম সংৰক্ষিণী সভা অসম জাতীয় মহাসভা এণ্ড গুৱাহাটী সংগীত বিদ্যালয় অসম সংৰক্ষিণী সভা অসম জাতীয় মহাসভা আৰু গুৱাহাটী সংগীত বিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেখেতক অসম কেশৰী নামেৰে জনা যায় চ' অসম কেশৰী বুলি কাক জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেখেতৰ এখন জনপ্ৰিয় কবিতা সংকলন হ'ল বেদনাৰ উল্কা চ' এইটো বহুত ইম্পৰ্টেণ্ট যে বেদনাৰ উল্কা কোনে ৰচনা কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তাৰপাছত ইন হুইচ ইয়েৰ আছামিজ ইজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1960 তাৰপাছত দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ নোভেল পাতালপুৰি ৱাজ ৰিটন বাই প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হৰগোবিন্দ শৰ্মা তাৰপাছত হু কনফাৰ্ড দ্য টাইটেল ৰূপকৰ আপোন জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাক কোনে ৰূপকৰ উপাধি প্ৰদান কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা তেখেতে 1935ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল আৰু লগতে মনত ৰাখিব লাগিব যে তেখেতৰ স্মৃতিত 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয় তাৰপাছত হু এমং দ্য ফলোইং ইজ নন ইজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ তলৰ কাক অসমীয়া গদ্যৰ পিতৃ বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভট্টদেৱ ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু লগতে তেখেতে কথা ভাগৱত আৰু কথাগীতা ৰচনা কৰিছিল হু ৰোড দ্য নোভেল অঘৰী আত্মাৰ কাহিনী হুইচ ওন দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড ইন 1972 1972 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৈয়দ আব্দুল মালিক তাৰপাছত হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হৈছিল লগতে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি বিবেচিত চিকাৰ কাহিনী তেখেতে ৰচনা কৰিছিল তাৰপাছত হু ইজ নন এজ লুইত কোৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত লুইত কোৰ বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা তাৰপাছত কাঠনিবাৰী ঘাট এই কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটন বাই কাঠনিবাৰী ঘাট চুটিগল্প সংকলন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মহিম বৰা তাৰপাছত লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ লক্ষ্মীনাথ বেজবৰুৱা কোন বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1931 1931 চনত শিৱসাগৰ অধিৱেশনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল প্ৰথমে চাওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু জীৱনপঞ্জী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ তাৰিখে সপৰিয়ালে নগাঁৱৰ পৰা বৰপেটালৈ এখন নাৱেৰে ব্ৰহ্মপুত্ৰ এৰি
যাত্ৰা কৰি থকা অৱস্থাত নগাঁৱৰ আহতগুৰি নামৰ এখন ঠাইত তেখেতৰ জন্ম হয়। লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেখেতৰ নাম লক্ষ্মীনাথ ৰখা হয়। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তেখেতে 1886ত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স এক্সামত ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈ হায়াৰ এডুকেশ্যনৰ কাৰণে কলিকতালৈ যায়। পাছত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে আৰু পঢ়া আধাতে এৰি তেখেতে কাঠৰ ব্যৱসায় আৰম্ভ কৰে। তেখেতে 1991ত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীৰ লগত বিবাহপাশত আবদ্ধ হয়। তেখেত ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে জনাজাত। তেখেতৰ মৃত্যু হৈছিল 1938ৰ 26 মাৰ্চ ডিব্ৰুগড়ত আৰু তেখেতৰ মৃত্যু দিনটোকে অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি জোনাকী মেগাজিনৰ বিষয়ে ডিছকাছ কৰিম। APSC প্ৰিলিমছ, APSC ডিপাৰ্টমেণ্টেল এক্সাম, গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচ এক্সামবিলাকত জোনাকী আলোচনীৰ বিষয়ে অহা দেখা যায়। জোনাকী মেগাজিনখন পাব্লিছ হৈছিল কলকাতাৰ পৰা 1889ত আৰু পাব্লিছ কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাই। এই পইণ্টত আমি তিনিটা বস্তু ভালকৈ মন কৰিব লাগে যে পাব্লিছ ক'ৰ পৰা হৈছিলে? কলকাতাৰ পৰা। কেতিয়া হৈছিলে? 1889ত। আৰু পাব্লিছ কোনে কৰিছিলে? অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াৰ পৰা আমি এটা পইণ্ট ৰিকল কৰিম যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত ফৰ্ম হৈছিলে? 1888ত। চ' চাব লাগিব যে চন দুটা যাতে কনফিউজিং নহয়। নেক্সট, জোনাকীৰ ফাৰ্ষ্ট এডিটৰ আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ফাৰ্ষ্ট এডিটৰ, এই কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে, কিন্তু আজিকালি এক্সামবিলাকত অহা দেখা যায় যিকোনো বস্তুৰে ছেকেণ্ডটো সোধে। চ' ছেকেণ্ড এডিটৰ আছিলে জোনাকীৰ হেমচন্দ্ৰ গোস্বামী আৰু থাৰ্ড এডিটৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰকুমাৰ আগৰৱালাৰ বন কুঁৱৰী, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি জোনাকী মেগাজিনত পাব্লিছ হৈছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ জোনাকীৰ ফাৰ্ষ্ট ইয়েৰত পাব্লিছ হৈছিলে। জোনাকী মেগাজিনখন 1889ৰ পৰা 1898লৈ কণ্টিনিউ হৈছিলে আৰু এই পিৰিয়ডটোক জোনাকী যুগ বুলি কোৱা হয়। চ' ইয়াৰ পৰা আমি কেইটামান গুৰুত্বপূৰ্ণ তথ্য পাওঁ। সেইটো হৈছে যে চন্দ্ৰকুমাৰ আগৰৱালাই বন কুঁৱৰী ৰচনা কৰিছিলে আৰু বন কুঁৱৰী হৈছে ফাৰ্ষ্ট ৰোমান্টিক পয়েম। প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী, যোনটো ফাৰ্ষ্ট আছামিজ চনেট। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। কমলাকান্ত ভট্টাচাৰ্যই ৰচনা কৰিছিলে পাহৰণি আৰু নিয়ৰ ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। তাৰ পাছত দ্য ফাৰ্ষ্ট নোভেল ৰিটন বাই ৰজনীকান্ত বৰদলৈ ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মিৰি জীয়ৰী। চ' মনত ৰাখিব লাগিব যে প্ৰথম অসমীয়া সামাজিক উপন্যাস হ'ল মিৰি জীয়ৰী, অথবা জনজাতীয় জীৱনৰ আধাৰ ৰচিত প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী। মিৰি জীয়ৰী পাব্লিছ হৈছিলে 1894ত। হু ৱাজ দ্য ডাইৰেক্টৰ অফ পিয়লি ফুকন, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু গেট এ নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ফণী শৰ্মা। Which theatre artist was presented the Sangeet Natak Academy Fellowship by the President on March 6, 2024? 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, দুলাল ৰয়। লগতে মনত ৰাখিব লাগিব যে সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল নীলমণি ফুকন আৰু সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল প্ৰতিমা বৰুৱা পাণ্ডে। এই দুটা পইণ্টটো বহুত দৰকাৰী হয়। How many people received the Assam Gaurav Award in 2024, the third high civilian award in Assam? 2024 চনত অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা কিমানজনে লাভ কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 17 জনে। 2024 বৰ্ষত ৰঞ্জন গগৈয়ে অসম বৈভৱ বঁটা লাভ কৰিছিল আৰু 4 গৰাকীলৈ অসম গৌৰৱ আৰু 17 গৰাকীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। Who has recently been appointed as the Chief Justice of Guwahati High Court? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বিজয় বিষ্ণয়। আৰু ৰিচেণ্টলি ভাৰতৰ নতুন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ল সঞ্জীৱ খান্না। তেখেত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 51তম মুখ্য ন্যায়াধীশ ৰিচেণ্টলি এপইণ্ট কৰা হৈছে। ইয়াৰ আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 50 সংখ্যক ন্যায়াধীশ আছিল ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। Who has been appointed as the first youth advocate of the North Eastern region by UNICEF India? ইউনিচেফ ইণ্ডিয়াই উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নাহিদ আফৰিন। হু ইজ দ্য অথৰ অফ দ্য নোভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস হুইচ ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড? অসম সাহিত্য একাডেমী বঁটা লাভ কৰা মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামীৰ জন্ম নাম হৈছে মামণি ৰয়ছম গোস্বামী। চ' এক্সামত আহে যে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল? ইন্দিৰা গোস্বামী।
লগতে মনত ৰাখিব লাগিব যে মামণি গোস্বামী অসমৰ জ্ঞানপীঠবঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া। লগতে তেখেতে ৰচনা কৰা গুৰুত্বপূৰ্ণ উপন্যাস কেইখনৰ নাম হ'ল নীলকণ্ঠী ব্ৰজ, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আৰু তেখেতে ৰচনা কৰা চুটিগল্প এখন হ'ল হৃদয় এক নদীৰ নাম। চ' এইটো এক্সামত আহিছে। আৰু তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে আধা লিখা দস্তাবেজ। যিমানবোৰ পইণ্ট ডিছকাছ কৰিলে গোটেইবিলাক পইণ্ট এক্সাম পইণ্ট অফ ভিউ বহুত দৰকাৰী হয়। তাৰ পাছত হু ৰোড দ্য প্লে কাৰেঙৰ লিগিৰি। কাৰেঙৰ লিগিৰি নাটখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পাছত হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন এ ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930। 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেচ মেলত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। তেখেত অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে। এক্সামত এইটো আহে যে অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট কোন? চন্দ্ৰধৰ বৰুৱা। হুইচ অফ দ্য ফলোয়িং ফ্ৰম আছাম ইজ ন'ন এজ দ্য লিঅ'নাৰ্ডো দ্য ভিঞ্চি অফ আছাম? অসমৰ পৰা তলৰ কোনজনক অসমৰ লিঅ'নাৰ্ডো দ্য ভিঞ্চি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা। হুইচ অফ দ্য ফলোয়িং অথৰ্ছ ৰোড দ্য নোভেল ককাদেউতাৰ হাৰ হুইচ ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড ইন 1975? 1975 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাৰ উপন্যাসখন তলৰ কোনজন লেখকে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ জনপ্ৰিয় জন্ম নাম হৈছে এখুত ককাইদেউ। লগতে তেওঁ সীমাদত্ত জন্ম নামেৰেও 3টা কবিতা ৰচনা কৰিছিল। চ' এক্সামত আহে যে এখুত ককাইদেউ বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ব নৱকান্ত বৰুৱা। আৰু সীমাদত্ত কাৰ জন্ম নাম? নৱকান্ত বৰুৱা। চ' বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ত্ৰিমূৰ্তি অফ দ্য জোনাকী এৰা ইন দ্য আছামিজ লিটাৰেচাৰ? তলৰ কোনজন অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়? কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। ইয়াত হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ মাজত কনফিউজিং হ'ব পাৰে। চ' দুয়োজন ব্যক্তিৰ বিষয়ে জনাটো ভাল। হেমচন্দ্ৰ বৰুৱা হৈছে ছেকেণ্ড আছামিজ ডিক্সনেৰী হেমকোচটো কম্পাইল কৰিছিলে। 1900 চনত কম্পাইল কৰা হেমকোচৰ টোটেল ৱৰ্ডছ আছিলে 22,346। চ' ইয়াত আমাৰ ইম্পৰ্টেণ্ট হয় যে হেমকোচ কোনে কম্পাইল কৰিছিলে? সেইটো হৈছে হেমচন্দ্ৰ বৰুৱা। কেতিয়া কৰিছিলে? 1900 চনত। চ' সেইটো অভাৰত মনত ৰাখিলে হ'ল। চ' ইয়াৰ লগত ৰিলেট কৰি আৰু এটা কুৱেশ্যন ইয়াত আহে, সেইটো হৈছে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কোনে কম্পাইল কৰিছিলে আৰু কেতিয়া কৰিছিলে? 1867ত মাইলছ ব্ৰনছনে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কম্পাইল কৰিছিলে শিৱসাগৰত। তেখেতে ৰচনা কৰা একমাত্ৰ ইংৰাজী গ্ৰন্থখন হৈছে আছামিজ মেইজ ছিষ্টেম। এইটো বহুত ইম্পৰ্টেণ্ট, এক্সামত আহি থকা দেখা যায়। তেখেতৰ গুৰুত্বপূৰ্ণ সাহিত্যৰাজি হৈছে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি। ইয়াৰ উপৰিও তেখেতে অসমীয়া ল'ৰাৰ আদিপাঠ আৰু পাঠমালা নামেৰে 2খন পাঠ্যপুথিও ৰচনা কৰিছিল। এতিয়া হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে। হেমচন্দ্ৰ গোস্বামী জোনাকী মেগাজিনৰ ছেকেণ্ড এডিটৰ, কথাগীতা, পুৰণি অসম বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি আদি তেখেতৰ সম্পাদিত গ্ৰন্থ। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি তেখেতৰ দ্বাৰা ৰচিত আৰু তেখেতৰ গুৰুত্বপূৰ্ণ কবিতা সংকলন হৈছে ফুলৰ চাকি। চন্দ্ৰকুমাৰ আগৰৱালাদেৱ জোনাকী মেগাজিনৰ ফাৰ্ষ্ট এডিটৰ আৰু ফাইনেন্সাৰ আছিল। লগতে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ফাউণ্ডাৰ মেম্বাৰো আছিল। তেখেতক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়। প্ৰতিমা বিন বৰাগী চন্দ্ৰামিত তেখেতৰ উল্লেখযোগ্য সাহিত্য সম্ভাৰ। চন্দ্ৰামিত পুথিখন 1967ত তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰতিমা কবিতা পুথিখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কৈছিল। এইটো জানিব লগা, কোনে কৈছিল সেইটো এক্সামত সোধে। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি? সেইটো হ'ল বনকুঁৱৰী। তেখেতে 1928ত ডিব্ৰুগড়ৰ পৰা অসমীয়া নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। হু ইজ ন'ন এজ দ্য ৱাল্টাৰ স্কট অফ আছাম? অসমৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ। অ' মোৰ আপোনাৰ দেশ দ্য ষ্টেট এন্থেম অফ আছাম ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন হুইচ অফ দ্য ফলোয়িং মেগাজিন? অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাঁহী আলোচনী। এতিয়া আমি ডিছকাছ কৰিম বাঁহী মেগাজিনৰ ওপৰত। বাঁহী মেগাজিনৰ ওপৰত বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায়। বাঁহী মেগাজিনখন পাব্লিছ হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 1909 চনৰ
নৱেম্বৰ মাহত। এই আলোচনীখনতেই অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে। চ' এক্সামত আহে ও মোৰ আপোনাৰ দেশ ক'ত পাব্লিছ হৈছিলে আৰু কেতিয়া হৈছিলে। চ' ও মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1909 চনত বাঁহী মেগাজিনত। ও মোৰ আপোনাৰ দেশ ৰিলেটেড আৰু কিছুমান কুৱেশ্যন হ'ল ও মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিলে আৰু কোনে কম্প'জ কৰিছিলে। ও মোৰ আপোনাৰ দেশ ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু কম্প'জ কৰিছিলে কমলা প্ৰসাদ আগৰৱালা। ও মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি পাইছিলে 1927 চনত অসম ছাত্ৰ সন্মিলনৰ তেজপুৰ অধিৱেশনত। চ' তেজপুৰ অধিৱেশনটো আমি মনত ৰাখিব লাগিব, লগতে 1927 চনটো মনত ৰাখিব লাগিব। যিহেতু এক্সামত বহুত এক্সামত আহে, APSC এক্সামত আহি থাকে সঘনাই। আৰু ও মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হয় 57 ছেকেণ্ডৰ কাৰণে। আৰু ইয়াৰ লগতে মনত ৰাখিব লাগিব যে জনগণ মনতো পৰিৱেশন কৰা হয় 52 ছেকেণ্ডৰ কাৰণে। ও মোৰ আপোনাৰ দেশ 57 ছেকেণ্ড আৰু জনগণ মন 52 ছেকেণ্ডৰ কাৰণে। চ' এতিয়া ইয়াত যিহেতু আসাম ছাত্ৰ সন্মিলনৰ কথা আহিলে, চ' অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে, সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' অসম ছাত্ৰ সন্মিলন হৈছে ফাৰ্ষ্ট আৰু লাৰ্জেষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হয় অসমৰ। আৰু ফাৰ্ষ্ট ছেশ্যন হৈছিলে গুৱাহাটীত 1916 চনত প্ৰথম অধিৱেশন হৈছিলে। লগতে এইটো মনত ৰাখিব লাগিব যে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে মিলন। আৰু বেজবৰুৱাদেৱে অল আছাম ষ্টুডেণ্ট কনফাৰেন্স যোনটো গুৱাহাটীত হৈছিলে 1921 চনত এইটোৰ সভাপতিত্ব কৰিছিল। হু এডিটেড দ্য বুক প্ৰাচ্য শাসনাৱলী পাব্লিছ ইন 1974? 1974 চনত প্ৰকাশিত প্ৰাচ্য শাসনাৱলী গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহেশ্বৰ নেওগ। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱা? শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাট কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিহ্নযাত্ৰা। লগতে মনত ৰাখিব লাগিব যে শংকৰদেৱ হৈছে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তেখেতে ৰচনা কৰা প্ৰথমখন কাব্য গ্ৰন্থ হ'ল হৰিচন্দৰ উপাখ্যান। আৰু শংকৰদেৱে টোটেল 240টা বৰগীত ৰচনা কৰিছিল। হুইচ আছামিজ ফিল্ম মেকাৰ ৱাজ ইনভাইটেড টু জইন দ্য অস্কাৰ্ছ একাডেমী এজ এ মেম্বাৰ ইন 2024? 2024 চনত কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰ একাডেমীত সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীমা দাস। লগতে মনত ৰাখিব লাগিব যে তেওঁ পৰিচালনা কৰা দুখন জনপ্ৰিয় চলচ্চিত্ৰ হ'ল ভিলেজ ৰকষ্টাৰ আৰু বুলবুল কেনচিং। হুইচ অফ দ্য ফলোয়িং ইজ এ অটোবায়োগ্ৰাফি অফ ফণী শৰ্মা? তলৰ কোনটো ফণী শৰ্মা আত্মজীৱনী? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰং বিৰং। তেখেতে 1948ত চিৰাজ আৰু 1955ত পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰিছিল। তেখেতক নটসূৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। লগতে তেখেতে অভিনয় কৰা মুঠ 20খন কথাছবিৰ 6খনেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল। হু হেভ ট্ৰেন্সলেটেড দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ দ্য অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছামিজ লেংগুৱেজ? মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অমিয় কুমাৰ দাস। হু ৰোট ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ? প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ উইলিয়াম ৰবিনছনে 1839 চনত 1839ত ৰচনা কৰিছিল। হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020? তলৰ কেইজনৰ ভিতৰত কোনে 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৌমপ্ৰসাদ চলিহা। তাৰপাছত হু ৰোট দ্য বুক দেৱী? দেৱী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিৰ্মলপ্ৰভা বৰদলৈ। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত দ্য আছাম ভেলী লিটাৰী এৱাৰ্ড ইনষ্টিটিউটেড টু অনাৰ আছামিজ ৰাইটাৰ ৱাজ এষ্টাব্লিছ বাই হুইচ অৰ্গেনাইজেশ্যন? অসমীয়া সাহিত্যিকক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা অসম উপত্যকা সাহিত্য বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইলিয়াম মেগৰ গ্ৰুপ। তাৰপাছত হুইচ দ্য ডাইৰেক্টৰ অফ দ্য আছামিজ ফিল্ম তেজীমলা? অসমীয়া ছবি তেজীমলাৰ পৰিচালক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনোৱাৰ হুছেইন। ইন দ্য 1937 ফিল্ম দেৱদাস ডাইৰেক্টেড বাই প্ৰমথেশ বৰুৱা হুইচ এক্টৰ প্লেড দ্য ৰোল অফ দেৱদাস? 1937 চনত প্ৰমথেশ বৰুৱাৰ পৰিচালিত দেৱদাস বোলছবিত কোনজন অভিনেতাই দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফণী শৰ্মা। তাৰপাছত দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ কম্পাইল বাই? অসমত প্ৰথম অভিধানখন কোনে সংকলিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাইলছ ব্ৰনছন। হু ৰোট দ্য আছামিজ নোভেল অন্তৰীপ? অসমীয়া উপন্যাস অন্তৰীপ কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপাছত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? নিম্নলিখিত কোনটোক প্ৰথম অসমীয়া চনেট হিচাপে গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰিয়তমাৰ চিঠি। আৰু প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। হাউ মেনি পিপুল ফ্ৰম আছাম ৱেৰ এৱাৰ্ডেড পদ্মশ্ৰী 2024? অসমৰ পৰা কিমানজন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3। অসমৰ পৰা 3জন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। সেইকেইজন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। পাৰ্বতী বৰুৱা হৈছে প্ৰথম মহিলা হাতী মাউত আৰু তেখেতক হস্তি কন্যা আৰু হাতী কি পৰিণামেৰে জনা যায়। আৰু সৰ্বেশ্বৰ বসুমতাৰীক
চিৰাংকি কৃষি চিৰাক বুলি জনা যায় সো এইটো কুৱেশ্যন এক্সামত আহিছে আৰু দুনভূঞা ওজাপালি আৰু দেউধানী ডেন্সৰ কাৰণে বিখ্যাত Who is the author of the short story collection Jalkota Joi, who is won the 2024 Sahitya Academy Yuva Puraskar and the 2023 Munin Borgotaki Literary Award 2024 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু 2023 চনৰ মুনিন বৰগোহাঞি সাহিত্য বঁটা লাভ কৰা চুটিগল্প সংকলন জালকটা জুইৰ লেখক কোন কাৰেক্ট এনসাৰ হ'ব অপচন ডি নয়নজ্যোতি শৰ্মা আন্ডাৰ হুইচ স্কিম ইজ দ্য মা কামাখ্যা এক্সেছ কৰিডৰ বিং ডেভেলপড কোনখন আঁচনিৰ অধীনত মা কামাখ্যা প্ৰৱেশ কৰিডৰ গঢ়ি তোলা হৈছে কাৰেক্ট এনসাৰ হ'ব অপচন ডি PM ডিভাইন স্কিম PM ডিভাইনৰ ফুল ফৰ্মটো হ'ল প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন এই ফুল ফৰ্মটো এক্সামৰ কাৰণে বহুত দৰকাৰী আহিব পাৰে এক্সামত তৰুণ চন্দ্ৰ বৰুৱা হু ৰিচেণ্টলি পাছড এৱে ৱৰ্ক এজ এ ৰিচাৰ্চ ইঞ্জিনিয়াৰ এট হুইচ ইনষ্টিটিউশ্যন শেহতীয়াকৈ মৃত্যু হোৱা তৰুণ চন্দ্ৰ বৰুৱাই কোনটো প্ৰতিষ্ঠানত গৱেষণা অভিযন্তা হিচাপে কাম কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট লগতে মনত ৰাখিব লাগিব যে টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান এষ্টাব্লিছ হৈছিল 1911 চনত আৰু এই প্ৰতিষ্ঠান যোৰহাট জিলাত অৱস্থিত এইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী এক্সামত আহি থাকে Recently, Assamese language received the status of classical language. As of now, how many classical languages are there in India? শেহতীয়াকৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে বৰ্তমান ভাৰতত কিমান ধ্ৰুপদী ভাষা আছে কাৰেক্ট এনসাৰটো হ'ব অপচন চি 11টা লগতে মনত ৰাখিব লাগিব যে ৰিচেণ্টলি অসমীয়াৰ লগতে মাৰাঠী পালি প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে মানে ৰিচেণ্টলি 5টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইয়াৰ আগতে 6টা আছিলে সো এই 5টা ভাষা আমি মনত ৰখাটো বহুত দৰকাৰী হয় হুইচ নেশ্যনেল পাৰ্ক হেজ ৰিচেণ্টলি বিন ৰিকগনাইজড এজ ইণ্ডিয়াছ ছেকেণ্ড লাৰ্জেষ্ট বাটাৰফ্লাই হেবিটেট উইথ এ ৰেকৰ্ডেড ডাইভাৰ্চিটি অফ 446 স্পেচিছ শেহতীয়াকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ দ্বিতীয় বৃহত্তম পখিলাৰ বাসস্থান হিচাপে স্বীকৃতি লাভ কৰিছে য'ত 446টা প্ৰজাতিৰ লিপিবদ্ধ বৈচিত্ৰ্য আছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান Which Indian conservation scientist was recently conferred with the Harry Marshall Award for Rhino Conservation? শেহতীয়াকৈ কোনজন ভাৰতীয় সংৰক্ষণ বিজ্ঞানীক গড় সংৰক্ষণৰ বাবে দ্য হেৰি মেছেল বঁটা প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিভৱ কুমাৰ তালুকদাৰ লগতে মনত ৰাখিব লাগিব যে তেখেত হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ IUCNৰ স্পেচিছ ছাৰ্ভাইভেল কমিশ্যনে তেখেতক এই বঁটা প্ৰদান কৰিছে Which university in Assam recently received the status of multidisciplinary education and research university? অসমৰ কোনখন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে মানে কোনখন অসমৰ বিশ্ববিদ্যালয়ে মেৰু ষ্টেটাছ লাভ কৰিছে সো এক্সামৰ কাৰণে বহুত দৰকাৰী এইটো কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান PM উষাৰ আঁচনিৰ অধীনত মেৰু ষ্টেটাছ প্ৰদান কৰা হৈছিল এই আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনক 100 কোটি টকাৰ অনুমোদন প্ৰদান কৰা হৈছে এক্সামৰ কাৰণে আৰু এটা পইণ্ট দৰকাৰী সেইটো হৈছে যোনটো স্কিমখনৰ নাম PM উষা স্কিম তাৰ ফুল ফৰ্মটো সুধিব পাৰে তাৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান স্কিম সেইটো বহুত ইম্পৰ্টেণ্ট ইন হুইচ কাণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট এভাৰ সিনহালা ট্ৰেন্সলেশ্যন অফ শ্ৰীমন্ত শংকৰদেৱছ বৰগীত পাৰফৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ সিংহলী অনুবাদ প্ৰথমে কোনখন দেশত পৰিৱেশন কৰা হৈছিল কাৰেক্ট এনসাৰ হ'ব অপচন বি শ্ৰীলংকা শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীতৰ সিংহলী অনুবাদেই হ'ল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভাষাত কৰা অনুবাদ কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সঞ্চালক অংকুৰণ দত্তৰ প্ৰচেষ্টাত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰোতেৰা বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছিল আৰু বৰগীতটো অনুবাদ কৰিছিল কেলানিয়া ইউনিভাৰ্চিটিৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাইতান গমেগে সো আমি মনত ৰাখিব লাগিব যে এই বৰগীতটি কোনে অনুবাদ কৰিছিলে তাৰ পাছত মনত ৰাখিব লাগিব যে বৰগীতটিৰ নাম কি আছিলে নাৰায়ণ কাহে ভকতি কৰোতেৰা Who recently launched the app Gyani Funkha to support students in mathematics and science in Assam? অসমত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ শেহতীয়াকৈ কোনে জ্ঞানী ফুংখা এপটো মুকলি কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰিছিল সো এই কুৱেশ্যনটো বহুত দৰকাৰী এপটোৰ নাম সুধিব পাৰে আৰু কোন ক্লাছৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী সেইটো ইম্পৰ্টেণ্ট হয় আৰু কোন মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী বড়ো আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আৰু ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টৰ কাৰণে ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড 2024
শেহতীয়াকৈ কোনজন ভাৰতীয়ই 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন। এতিয়া আমি পূৰ্ণিমা দেৱী বৰ্মনৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। তেখেতে 2022 চনৰ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান চেম্পিয়ন অৱ দ্য আৰ্থ এৱাৰ্ড লাভ কৰিছিল। তাৰ পাছত তেওঁ হাৰগিলা আৰ্মিৰ ফাউণ্ডাৰ, মানে হাৰগিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাৰগিলা আৰ্মি নামৰ এটি দল গঠন কৰিছিল। তেওঁক হাৰগিলা বাইদেউ নামেৰেও জনা যায়। হাৰগিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2017 চনত গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। লগতে 2018 চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল। নাৰী শক্তি পুৰস্কাৰ হৈছে ভাৰতীয় মহিলাৰ বিভিন্ন কৰ্মক স্বীকৃতি জনাই প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা। চ' এক্সামত আহিব পাৰে যে পূৰ্ণিমা দেৱী বৰ্মনে কোন চনত নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল? 2018 চনত। আৰু তেওঁ গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰোক মানে বিলুপ্তপ্ৰায় হাৰগিলা সংৰক্ষণৰ বাবে বিশেষভাৱে জনাজাত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। ৰঞ্জু হাজৰিকা হেজ বিন এৱাৰ্ডেড দ্য বাল সাহিত্য পুৰস্কাৰ 2024 ফৰ হুইচ অফ দ্য ফলোইং নভেলছ? তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিপন্ন বিস্ময় খেল। লগতে মনত ৰাখিব লাগিব যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। হুইচ ডিষ্ট্ৰিক্ট ইন আছাম এচিভ দ্য ফাৰ্ষ্ট পজিশ্যন ইন গুণোৎসৱ 2023? 2023 চনৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ জিলা। Who is the first writer from Assam to win the Sahitya Academy Yuva Puraskar for work in Bengali literature? বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথমজন সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সুতপা চক্ৰৱৰ্তী। শিলচৰৰ যুৱ কবি সুতপা চক্ৰৱৰ্তীয়ে ডেৰাজে হালুত ফুল গত জন্ম নামৰ সংকলনখনৰ বাবে 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। জৱাহৰলাল গুৰুৰ ষ্টেচু হেজ বিন ইৰেক্টেড ইন ৰহা। হি ৱাজ এ কিং অফ হুইচ কমিউনিটি? জৱাহৰলাল গুৰুৰ প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছে। তেওঁ কোন সম্প্ৰদায়ৰ ৰজা আছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি তিৱাসকলৰ। আছাম ৰমেন ডেকা হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ হুইচ ষ্টেট? ৰিচেণ্টলি অসমৰ ৰমেন ডেকাক কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ছত্তীশগড়। লগতে মনত ৰাখিব লাগিব যে ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ। এতিয়া আমি কেইটামান ৰিলেটেড ইম্পৰ্টেণ্ট কি পইণ্ট ডিছকাছ কৰিম। প্ৰথমটো হ'ল স্বতন্ত্ৰ অসমৰ প্ৰথম ৰাজ্যপাল হৈছে মহম্মদ চালে আকবৰ হাইদেৰী আৰু প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি। তেখেতে 1957 চনত মাদ্ৰাছৰ ৰাজ্যপাল আছিলে। আৰু বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেখেত 28 সংখ্যক ৰাজ্যপাল আৰু তেখেতৰ পূৰ্বে ৰাজ্যপাল আছিলে গোলাপ চন্দ্ৰ কাটাৰিয়া। লগতে মনত ৰাখিব লাগিব যে ৰাজ্যপালজন হৈছে সাংবিধানিক মুৰব্বী। ৰাজ্যপালক প্ৰেচিডেণ্টে 5 ইয়েৰ্ছৰ কাৰণে এপইণ্ট কৰে। তাৰপাছত ৰিচেণ্টলি হুৱেৰ ৱাজ দ্য 125 ফুট ষ্টেচু অফ লাচিত বৰফুকন আনভেইলড? ৰিচেণ্টলি 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ক'ত উন্মোচন কৰা হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি যোৰহাট। তাৰ পাছত আমি মনত ৰাখিব লাগিব যে 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ এই প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল আৰু এই প্ৰতিমূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ভেলৰ। সেইটো বহুত দৰকাৰী হয়। লগতে এই ষ্টেচু ডিজাইন কৰিছিলে ৰাম ভানজী চুতাৰে, ৰাম চুতাৰ। আৰু এই ষ্টেচুৰ হাইট আছিলে 84 ফিট। লগতে যদি পেডেষ্ট্ৰেলটো মানে চাওঁ, পেডেষ্ট্ৰেলৰ হাইট আছিলে 41 ফিট, টোটেল 125 ফুট। ৰাম ভানজী চুতাৰে লগতে ৱৰ্ল্ডৰ আটাইতকৈ তলেষ্ট ষ্টেচু ডিজাইন কৰিছিলে। তাৰ নামটো হ'ল ষ্টেচু অফ ইউনিটি। চ' ষ্টেচু অফ ইউনিটিৰ ওচৰৰ নদীখনৰ কথা আহে, কোনখন ৰিভাৰ আছে? সেইটো হৈছে নৰ্মদা ৰিভাৰ। আৰু কোনটো মানে ডেম আছে? সৰদাৰ ডেম আছে। আৰু এই ষ্টেচুৰ টোটেল হাইট হৈছে 182 ফিট। এক্সামৰ কাৰণে দৰকাৰী লাচিত বৰফুকনৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টসমূহ হ'ল তেওঁৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰত। তেওঁৰ প্ৰকৃত নাম আছিল লাচিত ডেকা, পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু এষ্ট্ৰলজাৰজনৰ নাম আছিলে আচ্যুত নন্দ দলৈ। চক্ৰধাপ সিংহই লাচিতক বৰফুকন পাতিছিল। 1999 চনৰ পৰা নেশ্যনেল ডিফেন্স একাডেমীয়ে একাডেমীৰ শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন গোল্ড মেডেলেৰে সন্মানিত কৰি আহিছে। লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী 2022 বৰ্ষত পালন কৰা হৈছিল।